Hello friends, welcome to my channel. Now you are a self-independent. আজিৰ টপিক নতুন নিয়মেৰে মাত্ৰ 12 দিনত আপোনাৰ পিআৰচিখন নিজৰ মোবাইলৰ যোগেদি অনলাইন এপ্লাই কৰি বনাব পাৰিব। এপ্লাই ফি মাত্ৰ 30 টকা। কি ডকুমেণ্ট লাগিব সবিশেষ আলোচনা কৰোঁ আৰু প্ৰচেছখিনি কেনেকৈ হ'ব আহক দেৰি নকৰি ভিডিঅ'খন আৰম্ভ কৰোঁ। ভিডিঅ'খন ভাল লাগিলে লাইক শ্বেয়াৰ এণ্ড কমেণ্ট কৰি জনাব আৰু ছাবস্ক্ৰাইব কৰি থ'ব যাতে চেনেলখনৰ যাতে আমি কোনো নতুন ভিডিঅ' পোষ্ট কৰাৰ লগে লগে আপুনি প্ৰথমে যেন পায়। চাই লওক বন্ধু বান্ধৱীসকল ৰিকুৱাৰ পিআৰচি বনাওঁতে ডকুমেণ্টখিনি কি লাগিব। ডকুমেণ্ট ৰিকুৱাৰ স্কেন কপি অফ এপ্লিকেশ্যন ফ্ৰম অনলাইন পাছপোৰ্ট সাইজ ফটোগ্ৰাফ পাছপোৰ্ট সাইজ এখন ফটো লাগিব। ৰেকৰ্ড অফ ইম্প্ৰুভেবল প্ৰপাৰ্টি ইফ এনি উইথ আপ টু ডেট এণ্ড লেণ্ড ৰেভিনিউ ৰিচিট যিটো আপোনাৰ মাটি সেইটো যিটো খাজনা যেটো দিয়ে হেতু এটা স্লিপ হলে হ'ব। কপি অফ দ্য ইণ্ডিয়ান পাছপোৰ্ট অফ চাৰ্টিফাইড কপি NRC 1957 কপি লাগিব। চাৰ্টিফাইড কপি অফ ভোটাৰ লিষ্টৰ চাৰ্টিফাইড কপি লাগিব। কপি অফ দ্য PRC মেম্বাৰ এনি ফেমিলি যেটো আপোনাৰ PRC একসেপ্ট হৈছে হেতু এটা লাগিব। আপোনাৰ বাৰ্থ সাৰ্টিফিকেটখন লাগিব আৰু কপি অফ দ্য HSLC সাৰ্টিফিকেট এডমিট কাৰ্ড সাৰ্টিফিকেট দিলেও হ'ব এডমিট কাৰ্ড দিলেও হ'ব। আৰু ডকুমেণ্টখিনি আপোনাৰ যেটো ঠাইত থাকে হেতুত 20 বছৰ বা 50 বছৰ যেটো আপুনি যদি গাঁও হয় তে গাঁওবোৰৰ পৰা ল'ব আৰু যদি টাউন হয় তেলে মিউনিচিপালিটিৰ পৰা ল'ব। এইখিনি ডকুমেণ্ট লাগিব। PRC এপ্লাই কৰিলে যেটো গভৰ্ণমেণ্ট ফি হয় হেতু মাত্ৰ 30 টকা, প্ৰিন্টিং চাৰ্জ 10 টকা আৰু স্কেনিং চাৰ্জ 5 টকা, টোটাল 30 টকা লাগে। চাই লওক আপোনাৰ কাছত যদি ই ডিষ্ট্ৰিক্টৰ একাউণ্ট নাই আপুনি চিন্তা কৰিব নালাগে। এটা সহজ উপায় উমাং এপ্লিকেশ্যনৰ দৰে মই কৈছোঁ যে যেহতৰ ই ডিষ্ট্ৰিক্টৰ একাউণ্ট নাই চিন্তা কৰিব নালাগে। আপুনি আপোনাৰ মোবাইলৰ যোগেদি পিআৰচিখন এপ্লাই কৰিব পাৰিব। এটা এপ্লিকেশ্যন উমাং তাৰ এটা একাউণ্ট ক্ৰিয়েট কৰি আপুনি ইয়াত ই ডিষ্ট্ৰিক্ট আসামটো ক্লিক কৰক। কৰাৰ পাছত এপ্লাই সাৰ্টিফিকেটটো ক্লিক কৰক। ইয়াত আপুনি পিআৰচি যেটো এপ্লিকেশ্যন ফ্ৰম ফৰ পাৰ্মানেণ্ট ৰেচিডেন্স সাৰ্টিফিকেট অফ হায়াৰ এডুকেশ্যন এইটো ক্লিক কৰক। ইয়াত এপ্লাই নাও পেজখন খুলিছে। এইটো হয় মেইন এপ্লিকেশ্যন ফৰ্মটো ফিল আপ। আপুনি ইয়াত এপ্লিকেণ্ট পাৰ্চনেল ডিটেইলছ লেংগুৱেজটো ইংলিছ সিলেক্ট কৰিব। টাইটেলটো মিষ্টাৰ আপুনি যদি ল'ৰা হয় মিষ্টাৰ আৰু যদি ছোৱালী হয় মিছ সিলেক্ট কৰিব। এটা আছে মই মিষ্টাৰ সিলেক্ট কৰিছোঁ। এটা নাম লিখিব আপোনাৰ যেটো নাম সাৰ্টিফিকেট মাৰ্কশ্বিট আছে হেতু লিখিব। ইয়াত মই লিখিছোঁ। তাৰপিছত আপোনাৰ এটা যেটো মোবাইল নম্বৰ আছে হাতত হেতু দিব। ডেট অফ বাৰ্থ যেটো ষ্টাৰ মাৰ্ক আছে মেণ্ডেটৰি দিব লাগে হেতুই দিয়ক আৰু যদি আপুনি দিব বিচাৰে গোটেইটা দিয়ক। পাছপোৰ্ট নাম্বাৰ আপোনাৰ যদি পাছপোৰ্ট আছে পাছপোৰ্ট নাম্বাৰখন দিয়ক। এটো যেটো ফাদাৰ নেমখন বহাই দিয়ক। মাদাৰ নেমখন ইয়াত বহাই দিয়ক। আপোনাৰ যদি পান কাৰ্ড থাকে তেতিয়া পান কাৰ্ড নাম্বাৰখন বহাওক আৰু ইমেইল আইডিখন ভালকৈ দিব তাত মেছেজ আহিব পিছত। ইয়াত নেক্সট ক্লিক কৰি দিয়ক। তাৰপিছত পাৰ্মানেণ্ট এড্ৰেছ ডিটেইলছ ইয়াত আপুনি কাউণ্ট্ৰি যদি ইণ্ডিয়াৰ হয় ইণ্ডিয়াৰ হ'ব। ষ্টেটখন যে আপোনাৰ যেটো ষ্টেট হ'ব এইটো আসামৰ কাৰণে। ডিষ্ট্ৰিক্ট যে আপোনাৰ যেটো ডিষ্ট্ৰিক্ট হয় আপুনি এইটো সিলেক্ট কৰিব। মোৰ হোজাই সাব ডিভিজনটো সিলেক্ট কৰিব। ৰেভিনিউ সাৰ্কেল ভিলেজ মৌজা সিলেক্ট কৰিব। পুলিচ ষ্টেচন কোনটো হয় আপোনাৰ পোষ্ট অফিচ কোনটো হয় আপোনাৰ হাউচ নম্বৰখন আপুনি সিলেক্ট কৰিব। আপোনাৰ এৰিয়া পিন কোডখন দিব আৰু পুলিচ ষ্টেচন অটোমেটিক আহি যাব। ইয়াত ডিউৰেশ্যন ইয়াৰ 1 দি দিব। আপোনাৰ যদি সেম হয় তেতিয়া এড্ৰেছখন সেম দিব। ৰেচিডেন্ট এড্ৰেছ ডিটেইলছ আপোনাৰ যদি সেম এড্ৰেছ হয় পাৰ্মানেণ্ট এড্ৰেছটো সেম ইয়াত টিক মাৰ্ক লগাই দিব নহলে ইয়াত ফিল আপ কৰিব। আছে মোৰ সেম মই টিক মাৰ্ক লগাই দিছোঁ। এতিয়া নেক্সটত ক্লিক কৰক। নেক্সটত ক্লিক কৰাৰ পাছত
এপ্লিকেশ্যন ফৰ্ম ফৰ পাৰ্মানেণ্ট ৰেচিডেঞ্চ চাৰ্টিফিকেট হায়াৰ এডুকেশ্যন আদাৰ ডিটেইলছ। এইটো হায়াৰ এডুকেশ্যনৰ কাৰণে PRC-খন আপোনাৰ কলেজৰ বা ইনষ্টিটিউটৰ নামখন লিখি দিব। আপোনাৰ নামত কোনো ক্ৰিমিনেল ৰেকৰ্ড আছে নাই লিখিব, আছে বুলি নিলিখিব। নেক্সটত ক্লিক কৰক। এতিয়া আপলোড ডকুমেণ্ট, ইয়াত আপুনি পাছপোৰ্ট সাইজ ফটো এটা যে 50 KB হ'ব লাগিব, অনলি JPG। ৰেকৰ্ড অফ ইম্প্ৰুভেবল প্ৰপাৰ্টি, যিটো আপোনাৰ মাটিৰ যিটো খাজনা ৰিচিপ্ট সেইটো আপুনি দিব পাৰে, আপলোড কৰিব এনেকৈ। ইয়াত ক্লিক কৰিলে জাষ্ট ইয়াত ক্লিক কৰি আপলোড ইমেজ, বা আপুনি যদি PDF ডিজিটেল লকাৰ আছে তেতিয়া ডিজিটেল লকাৰৰ পৰা দিব। PDF যদি PDF আপলোড কৰিব পাৰে। আপলোড ইমেজ যদি দিব খোজে ইমেজত দিব খোজে তেতিয়া ইয়াত চ'ৰ্চটো ক্লিক কৰিলেই হ'ব। মই এনেকৈ আপলোড কৰি আছোঁ। মই এইটো সিলেক্ট কৰি আছোঁ। গোটেইকেইটা আপলোড কৰাৰ পাছত গোটেইকেইটা নালাগে, আপোনাৰ যিটো ইয়াত ষ্টাৰ মাৰ্কখিনি দিয়া আছে পাছপোৰ্ট সাইজ ফটোগ্ৰাফ এইটো মেণ্ডেটৰী দিবই লাগিব। ৰেকৰ্ড অফ ইম্প্ৰুভেবল প্ৰপাৰ্টি তাত এইটো ষ্টাৰ মাৰ্ক আছে, এইটো মেণ্ডেটৰী দিবই লাগিব। এইটো নিদিলেও হ'ব, এইটো দিব লাগিব। চাৰ্টিফাইড কপি অফ ভোটাৰ লিষ্ট এইটো দিবই লাগিব, এইটোও দিব লাগিব। আপোনাৰ যি ঠাইত 50 বছৰ বা 20 বছৰ ইয়াত থাকে বুলি তাত এটা ডকুমেণ্ট দিব লাগিব, যিটো গাঁওবুঢ়া বা মিউনিচিপালিটি আনিব। কপি অফ বাৰ্থ চাৰ্টিফিকেট ইছ্যু এইটো দিব লাগিব। ষ্টাৰ মাৰ্কখিনি আপুনি দিবই লাগিব, এইটো মেণ্ডেটৰী। তাৰপিছত ছাবমিট বাটনখন ক্লিক কৰিব। মই ছাবমিটটো ক্লিক কৰিছোঁ। ছাবমিট হোৱাৰ পাছত আপোনাৰ এটা মেছেজ শ্ব' কৰিব এনেকুৱা, এইটো পেইড কৰিব লাগে, যিটো 30 টকা পেইড কৰিব লাগে সেইটোতে পেইড কৰিব লাগিব। ইয়াতে এনেকুৱা থাকিব, ক্লিক প্ৰচেছ ক্লিক কৰিলেই আপোনাৰ যিটোৰ পৰা যদি ডেবিট কাৰ্ড বা ATM কাৰ্ড, যদি UPI Paytm সেইবিলাক থাকে আপুনি তাৰ পৰা পে'মেণ্ট কৰিব পাৰে অতি সহজেই। পে'মেণ্ট কৰাৰ পাছত এনেকৈ এবাৰ প্ৰিভিউখন চেক কৰি ল'ব আপুনি যিকেইটা ডকুমেণ্ট আপলোড কৰিছে। ফাইনেল ছাবমিট কৰাৰ পাছত আপুনি আকৌ এনেকুৱা এপ্লিকেশ্যনখন উমাং এপ্লিকেশ্যন আহি যাব। ইয়াত ডিষ্ট্ৰিক্ট আছামটো চিলেক্ট কৰিব। আপুনি যিটো এপ্লিকেশ্যন নম্বৰ পাইছে সেইটো ইয়াত ট্ৰেক এপ্লিকেশ্যনটো আছে, ইয়াত ক্লিক কৰি আপোনাৰ এপ্লিকেশ্যনখন ট্ৰেক কৰি ল'ব। ইয়াত মই মোৰ নাম্বাৰখন ভৰাই আছোঁ, চাই লওক মোৰ ট্ৰেক এপ্লিকেশ্যনখন। আৰু মই পাৰ্চনেল ডিটেইলছৰ কাৰণে এইবিলাক ব্লাৰ কৰি দিছোঁ। এনেকুৱা আহিব। আপোনাৰ ইয়াত DC অফিচ বুলি লিখা থাকিব, মোৰ এইটো DA আছে, DA আপোনাৰ DC অফিচত থাকিব, DA কাছতে থাকিব। তো ফ্ৰেণ্ড, আশা কৰিছোঁ আপুনি বুজি পাইছে। যদি তাৰপিছতো বুজি নাপায় মোক আপুনি মোৰ ডেছক্ৰিপশ্যনৰ বক্সত মোৰ Gmail একাউণ্টটো দি দিম, আৰু মোৰ WhatsApp নম্বৰখনত থাকিব। তাত আপুনি যদি বুজি নাপায় তাৰপিছত মেছেজ কৰিব মোক, মই আপোনাক সহায় কৰিম। ভিডিঅ'খন ভাল লাগিলে লাইক ছাবস্ক্ৰাইব কৰি দিব।